যে এতিয়া প্ৰমোদ বড়োৰ শ্লোগান হৈছে ডিভাইড মানি 50-50 এই কথাৰ কাৰণেতো তেখেতে যদি প্ৰুভ কৰিব নোৱাৰে জেলত যাব লাগিব स' नोंथांमोना हयथ' नैबे क्लिप्सखौ खोनाखाबायानो मोनसे इउसलेस वार्ड होनायनि थाखाय भुपेन बराया अबाव बेंगलराव हा बायनाय नुदों जोंनि मानगोनां बिटिआरनि चिफ प्रमोद बर'खौ स' इउसलेस वार्ड होनायनि थाखाय बिथाङा जेलनि साजाबो मोननो हासिगौ होननानै बिटिआरनि चिफआ थारै गोरायैनो फोरमायनाय जादों स' अबाव बायनाय नुदों बिथाङा प्रुफ होनो हायाबा जेलाव थांनो थाखाय रेडि जा होनना बुंदों भुपेन बराखौ स' जोबोद दुखुनांथाव स' जोबोद लाजिथाव सासे हारसाया कंग्रेस दोलोनि भुपेन बराया जोंनि मानगोनां बिटिआरनि चिफ इउपिपिएलनि चिफ मुरब्बीखौनो नैबिदि थांखिनानै डाइरेक्ट बुंनो हादों बियो नैबेनि थाखाय नैबेखौ बिथांखौ जेलाव ओंखाम जानो थाखायबो रेडि जा होननानै बुंदों प्रुफ होनो हायाबा भुपेन बराखौ भुपेन बरा ছাৰ আপুনি কেনেকৈ তেনেকৈ ক'ব পাৰিলে প্ৰমোদ ছাৰে যে বেংগলোৰত মাতি লৈছে বুলি এইটো প্ৰুফ দিব নোৱাৰিলে আপুনি জেলৰ ভাত খাবলৈ সাজু হওক বুলি আমাৰ বিটিআৰৰ মাননীয় চিফ প্ৰমোদ বড়ো ছাৰে সকিয়নি দিছে আপোনাক চ' বহুত দুখজনক কথা তেনেকৈ কথা ক'বলৈ নালাগে চ' বহুত দুখৰ কথা তেনেকৈ কোৱাৰ বাবে আপোনাক জেলৰ হেৰিও হ'ব পাৰে বুলি अर्डार दिसे स' दोलोआ जिखुनु जायाथों मानो नैबेदि इउसलेस वार्ड होनायनि थाखाय बिथांखौ जेरा होनो थाखाय राजि जोंनि मानगोनां प्रमोद बड़ो सारा स' इउपिपिएलआनो जा बिपिएफआनो जा नैबेदि डाइरेक्टनो मा डिभाइड आसाम 50-50 नि स्ल'गान खालामना डिभाइड मानि 50-50 होनायनि थाखाय जोबोद खुद्रिसारनाय जादों जोंनि मानगोनां चिफ प्रमोद बड़ो सारा स' बिथाङा जेलनि ओंखाम जानो थाखाय रेडि जा होननानै बुंदों स' जोबोद दुखुनांथाव स' नायलांबाय थादो भुपेन बराया मा सोंखारिदों जोंनि मानगोनां बिटिआरनि चिफखौ स' खोनासंबाय थादोब्ला যে যোনে বড়োলেণ্ডৰ কাৰণে আন্দোলন কৰিছিলে যে যোনে বড়োলেণ্ড লাগে বুলি কৈছিলে এতিয়া বেংগলোৰত লেণ্ড কিনিছে দিল্লীত লেণ্ড কিনিছে ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াই শ্লোগান দিছিলে আগতে তেওঁৰ শ্লোগান আছিলে ডিভাইড আসাম 50-50 ছাত্ৰ নেতা হৈ পেলাই ৰাইজক ক'লে ডিভাইড আসাম 50-50 আমাক বড়োলেণ্ড লাগিব যে এতিয়া প্ৰমোদ বড়োৰ শ্লোগান হৈছে ডিভাইড মানি 50-50 কুকুৰাঝাৰলৈ যিমান পইচা আহে আধা পইচা তেওঁ ল'ব আৰু আধা পইচা দিছপুৰত দিব বিজেপি নেতাসকলক দিব যিজন মানুহে ছাত্ৰ নেতা হৈ পেলাই ডিভাইড আসাম 50-50 বুলি কৈ বড়োলেণ্ড লাগে বুলি কৈ আন্দোলন কৰিলে এতিয়া যেই ক্ষমতা পাই গ'ল এতিয়া ডিভাইড আসাম 50-50 বাদ দিলে ডিভাইড মানি 50-50 নৱসনীয়া ডাঙৰীয়াৰ কথা আলোচনা কৰে বুলি মই নাভাবোঁ কি কুকুৰাঝাৰৰ ৰাইজে দুটা আঞ্চলিক দল জন্ম দিছিলে এটা বিপিএফ এটা ইউপিপিএল কিয় জন্ম দিছিলে বহুত ছাত্ৰ নেতা বিভিন্ন ৰাজনৈতিক দলৰ নেতা শিক্ষাবিদসকলে যোগদান কৰিছে কালি মই নগাঁৱত আছিলোঁ অসম কলেজ শিক্ষক সন্থাৰ তিনিবাৰকৈ সভাপতি থকা প্ৰাক্তন সভাপতিজনে কালি লগত বহুত চিকিৎসক সমাজসেৱী ৰাজনীতিবিদক লৈ যোগদান কৰিছে আজি কুকুৰাঝাৰত আমি পোনপ্ৰথমে আমাৰ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত আজি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ কাৰণ বডুফাৰ যিটো সপোন আছিলে যে এই অঞ্চলৰ মানুহখিনিৰ আৰ্থিক বিকাশ সামাজিক বিকাশ এই অঞ্চলটোৰ প্ৰগতি আজি তাৰ এখন বিপৰীত ছবি এই বিটিআৰৰ মানুহে দেখিছে ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াই শ্লোগান দিছিলে আগতে তেওঁৰ শ্লোগান আছিলে ডিভাইড আসাম 50-50 ছাত্ৰ নেতা হৈ পেলাই ৰাইজক ক'লে ডিভাইড আসাম 50-50 আমাক বড়োলেণ্ড লাগিব এতিয়া আজি কুকুৰাঝাৰত মই যিমান মানুহ লগ পাইছোঁ চবেই মোক কৈছে যে এতিয়া প্ৰমোদ বড়োৰ শ্লোগান হৈছে ডিভাইড মানি 50-50 কুকুৰাঝাৰলৈ যিমান পইচা আহে আধা পইচা তেওঁ ল'ব আৰু আধা পইচা দিছপুৰত দিব বিজেপি নেতাসকলক দিব যিজন মানুহে ছাত্ৰ নেতা হৈ পেলাই ডিভাইড আসাম 50-50 বুলি কৈ বড়োলেণ্ড লাগে বুলি কৈ আন্দোলন কৰিলে এতিয়া যেই ক্ষমতা পাই গ'ল এতিয়া ডিভাইড আসাম 50-50 বাদ দিলে ডিভাইড মানি
50-50 আজি এনেকুৱা কথা ওলাইছে যে যোনে